যোৱা 30 অৰ্থাৎ গৰু বিহুৰ দিনা আমাৰ গাঁৱৰ বিহু শুনি আছিলে। বিশেষ অসুবিধা নাথাকিলে ইয়াতে মই ঘোষিকা হিচাপে থাকোঁ। এইবাৰ আমাৰ বিহুৰ সাংস্কৃতিক মঞ্চৰ কিছু দৃশ্যাংশ লগতে মোৰ ব্যস্ততা আপোনালোকক দেখা আহকচোন। আজি মঞ্চৰ ঘোষিকা হিচাপে মই ৰেডি। এয়া আমি বিহুতলিলৈ যাবলৈ ৰেডি। মা আছে মোৰ লগত, আমি এতিয়া গৈ আছোঁ। আমার স্থানীয় বিহু শিল্পী রঞ্জিতা ধন্যবাদ জনাইছো ৰশ্মি বেগমলৈ। এইবাৰ আমি মঞ্চত আগবঢ়াবলৈ বিচাৰিছো অংকিতা দাস বাদৰহাট। ভগৱানৰ ওচৰত পৰজনে প্ৰাৰ্থনা জনালো যাতে তুমি সুস্বাস্থ্যৰে শিক্ষা জীৱনত আগুৱাই যোৱা আৰু অনাগত ভৱিষ্যত ইয়াতকৈ বেছি সাফল্য লাভ কৰি আমাৰ অঞ্চলটিলৈ সুনাম আনিব পাৰা, তাৰে কামনাৰে আজি আমি তোমাক প্ৰদান কৰিলো এই অভিনন্দন পত্ৰৰ লগতে শুভকামনা। এয়া আমাৰ মঞ্চ মুকলি হৈ গ'ল। বাজিলে কৃষ্ণৰ বাঁহী বাজিলে নাচিলে ঐ নাচিলে লগাই কঁকাল ভাঙিলে